নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'। প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা কিছুমান সৰু সৰু প্ৰশ্ন উত্তৰ বিষয়ে জানি লওঁচোন আহক। আমাৰ জাতিৰ পিতৃ কোন? উত্তৰ মহাত্মা গান্ধী। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? ডক্টৰ বি.আৰ. আম্বেদকাৰ। আমাৰ শৰীৰৰ কোনটো অংগ আটাইতকৈ সংবেদনশীল? ছাল। গীতধৰ লোকনৃত্য ক'ৰ? পঞ্জাৱৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। এই দুটাৰ ভিতৰত কোনটো গধুৰ ধাতু? সোণ আৰু সোণ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? চাৰ্লছ বেবেজ। 1024 কিলোৱাটৰ সমান 1 মেগাৱাট। কম্পিউটাৰ মগজু হ'ল CPU। ভাৰত কোনখন মহাদেশত অৱস্থিত? এছিয়া। গীজা পিৰামিড কোন দেশত আছে? ইজিপ্তত। কোন চহৰত স্বাধীনতাৰ মূৰ্তিটো আছে? নিউয়ৰ্ক চহৰত। ভাৰতৰ কিমানটা ক্ৰিকেট বিশ্বকাপ আছে? 2টা বিশ্বকাপ আছে। প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰা হয় 30 জানুৱাৰী। আমাৰ সৌৰজগতৰ প্ৰথম 3টা গ্ৰহৰ নাম কি? পাৰা, শুক্ৰ আৰু পৃথিৱী। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? নীল। গুজৰাট গিৰ ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত সিংহ। কোনটো প্ৰাণীৰ পিঠত গোজ থাকে? উট। 3টা শিপাৰ শাক-পাচলিৰ নাম? বুট, বিলাহী, মূলা। বেট, বল আৰু উইকেট খেলা খেলখনৰ নাম? ক্ৰিকেট। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম প্ৰাণী হ'ল চিতা। কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উট। মৰুভূমিত কোনবিধ উদ্ভিদ গজে? কেকটাছ।